নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আছাম পুলিচ ABUB SI বা কামাণ্ড আৰু ফৰেষ্টৰ যিখিনি পষ্টৰ এডভাৰটাইজমেণ্ট হৈ গৈছিলে সেই পষ্টখিনি অতি সোনকালে ফিল আপ হ'ব। অৰ্থাৎ আপোনালোকে ধৰি লওক অক্টোবৰ নৱেম্বৰ বা ডিচেম্বৰ মাহত সেইখিনি পষ্টৰ যি ফিজিকেল টেষ্টখিনি সম্পূৰ্ণ হ'ব। সেয়েহে আপোনালোকে এতিয়াৰ পৰা প্ৰস্তুতি চলাব লাগিব, কিয়নো যেতিয়া মানে এডমিট কাৰ্ড আহিব, এডমিট কাৰ্ড অহাৰ পিছত আপোনালোকে সময় তেনেকৈ বেছি নাপায়, 20-25 দিনমান সময় পাব বা 1 মাহ সময় পাব। সেই 1 মাহত আপোনালোকে ৰানিং প্ৰিপাৰেশ্যন কৰাটো বহুত কঠিন হৈ যাব। এতিয়াৰ পৰা যদি আপোনালোকে ৰানিঙৰ প্ৰিপাৰেশ্যনটো কৰি থাকে, অৰ্থাৎ 2-3 মাহ 4 মাহ যদি আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰে, তেতিয়াহে আপোনালোকে ৰানিং বা ফিজিকেলত আপোনালোকে ভাল মাৰ্ক পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকে জানে যে ভাল মাৰ্ক নহ'লে, ৰানিং ফিজিকেলত ভাল মাৰ্ক নহ'লে আপোনালোকৰ যিটো মেৰিট লিষ্ট, ফাৰ্ষ্ট মেৰিট লিষ্টত আপোনালোকৰ নাম নাহিব। কাৰণ আগতকৈ বৰ্তমান বহুত টাফ হৈ গৈছে। লং জাম্প বা যি হাই জাম্প হ'ব, সেই বিভাগত যদি আপোনালোকে এক্সেলেণ্ট নামাৰে, তেতিয়াহ'লে আপোনালোকৰ ফিজিকেলত যিটো মেৰিট লিষ্ট, সেই মেৰিট লিষ্টত আপোনালোকৰ নাম নাহিব। সেইকাৰণে বৰ্তমান সময়ৰ পৰাই লাহে লাহে কৰি আপোনালোকে প্ৰেক্টিছ কৰি থাকক। ৰানিংটো এটলিষ্ট ৰানিং আপোনালোকে কৰি থাকক। দিনত এবাৰ হ'লেও আপোনালোকে ৰাতিপুৱা বা আবেলি এবাৰ হ'লেও আপোনালোকে ৰানিং কৰিবলৈ যাওক, আৰু ৰানিঙত আপোনালোকে বেছি গুৰুত্ব দিয়ক। কাৰণ ৰানিংটোত পাছ কৰিলেহে আপোনালোকে বেলেগ যিটো লং জাম্প হ'ব, হাই জাম্প হ'ব, সেইখিনি আপোনালোকে দিব পাৰিব। আৰু বহুতকে দেখা পাওঁ যে অকল ৰানিংহে কৰে, মানে ফিল্ডত যায়, ৰানিং কৰি আৰু একো এক্সাৰচাইজ নকৰাকৈ ঘূৰি আহে। এইটো সকলোতকৈ ডাঙৰ ভুল। আপোনালোকে ৰানিং কৰক, ৰানিঙৰ লগতে আপোনালোকে 1 ঘণ্টামান যিটো এক্সাৰচাইজখিনি কৰক, 1 ঘণ্টামান আপোনালোকে এক্সাৰচাইজ কৰক। তেতিয়াহে আপোনালোকৰ যিটো ৰানিং ষ্টেমিনা, দৌৰিবৰ কাৰণে যিটো ষ্টেমিনা, সেই ষ্টেমিনাটো আপোনালোকৰ বাঢ়ি যাব। আৰু আপোনালোকে বহুতক দেখা পাওঁ যে আপোনালোকে মোবাইলত টাইম চাইহে আপোনালোকে ৰানিং কৰে। সেইটো নকৰিব। প্ৰথমতে আপোনালোকে এক্সাৰচাইজটোৰ কাৰণে, মানে এতিয়া যিহেতু সময় আছে, প্ৰথমতে আপোনালোকে লং ডিষ্টেঞ্চ ৰান কৰক। 5 কিলোমিটাৰ, 6 কিলোমিটাৰ, 7 কিলোমিটাৰ লাহে লাহে তেনেকৈ দৌৰি থাকক। প্ৰায় 1 মাহমান তেনেকৈ আপোনালোকে দৌৰক। যেতিয়া লং ডিষ্টেঞ্চ আপোনালোকে ৰানিং কৰিব, তেতিয়া আপোনালোকৰ ভাগৰটো কম লাগিব।